পৃথিৱীত মানুহৰ জন্ম হোৱাৰ পিছত নিৰ্দিষ্ট এটা দিনলৈ বা নিৰ্দিষ্ট এটা সময়লৈ জীয়াই থাকে। সেই জীয়াই থকা দিনবোৰত মানুহে পাব লগা কিছুমান বস্তু পায় আৰু কিছুমান বস্তু নাপায়। নোপোৱাৰ কাৰণে কিছুমান আক্ষেপ থাকি যায় আৰু কেতিয়াবা আক্ষেপকো বিসৰ্জন দি মানুহে সন্তুষ্টি লাভ কৰে। মানুহে যিহকেই নকৰক লাগে, মানুহৰ এদিন মৃত্যু হ'বই। মৃত্যু হ'লে এজন লোকে হয়তো ভাবে যে তেওঁ দেহান্তৰ হোৱাৰ পিছত মানুহে তিলনি পাতিব, দহা পাতিব, সবাহ পাতিব, কিন্তু কবিয়ে তেনেকুৱা একো এটাকে বিচৰা নাই। তেওঁ ক'ব খুজিছে যে সেইবোৰৰ কোনো অৰ্থ নাই। সেইবোৰ হৈছে পৰিয়ালক লাগে, ভকতক লাগে, মিতিৰ কুটুমে হয়তো সেইটো বিচাৰে, কিন্তু কবিৰ মতে তেনেবোৰ আয়োজন কৰাটো নিষ্প্ৰয়োজন আৰু তাকে কৰি মানুহে অমূল্য জীৱনৰ সময় কটোৱাটো কোনোদিনেই উচিত সংগত নহয়। আৰু কবিয়ে কৈছে যে তেওঁ কিবা দুখ জগৰ লগালেও সেই আটাইবোৰকে পাহৰি যাবৰ কাৰণে, আৰু তেওঁ কৈছে যে তেওঁ যদি দুখ জগৰ লগাইছে তেনেহ'লে সেইখিনি তেওঁক ক্ষমা নকৰিলেও সদায় সৰগৰ পৰা তেওঁ আশীৰ্বাদ দি থাকিব। এনেধৰণৰ এটা ভাৱ মূৰ্তিমান ৰূপত কবিয়ে ফুটাই তুলিছে আৰু কবিতাটোৰ নাম দিছে সদায় সৰগৰ পৰা। আৰু সেই সদায় সৰগৰ পৰা এই কবিতাটোৰ কবিও প্ৰিয়বৰ কোঁৱৰে। এতিয়া মই প্ৰিয়বৰ কোঁৱৰে সদায় সৰগৰ পৰা কবিতাটো আবৃত্তি কৰিবলৈ আগবাঢ়িছোঁ। জীয়াই থাকোঁতে মালাধাৰ নিদিলা গুটি ফুল গামোচাখনো, কি হ'ব কোৱা তুমি এতিয়া দিলেনো? আক্ষেপ নাই মৰণত ওচৰত নিৰৰ্থক উচুপনি, মাতবোল নাই। কোৱাচোন কিবা ভাৱ এটি পাই অন্তিমত শৰীৰত, ৰঙা বগা ফুল এটি নীৰৱ পাহাৰ, সাজিলা কৰিলা মোক জাতিষ্কাৰ। মোৰ ঘৰত সমস্ত থৈ গ'লো, কাম কৰি ভোগ কৰি ত্যাগৰ মন্ত্ৰ জপি হলো উলংগ, মৃত্যুক কৰিলো জয়। কি ৰূপ কি যে ৰস সৌন্দৰ্য, আজি মোৰ গতি সদগতি সদাগতি, শান্তি শান্তি মহাশান্তি, জয় জয়। তুমিও জানা অলপ পিছতে মোৰ চিতাত জ্বলিব জুই, সোদৰৰ ভাইটি চাঙি হৈ মোক লৈ আহিছে কান্দি কাটি, এটি নৰদেশ হ'ব ছাৰ খাৰ, গজবন গজিব মোৰ সমাধিত শেষ হ'ব, পুণ্য হ'ব হাঁহি মাতি মাথো যে আছিলো, থাকিবনে কিবা চিন্তাৰ। ৰাতি হ'লে আন্ধাৰত নীৰৱে নিতালে টিপ টিপ পোহৰ বিলাই, জোনাকীয়ে বিচাৰি ফুৰিব ক'ত তুমি ক'ত আছা, ভালে আছানে? ফুল বজা আকাশেই হ'ব ৰভা, ফৰিং জীয়াই পাতিব গীতৰ সভা। বেলিৰ পোহৰত নাচিব উৰিব পখিলাই, প্ৰকৃতি কানন মোৰ বননি সমাধি, এধানি মঞ্চ। সঁচা কথা দিন যাব ৰাতি যাব সূৰ্য উদয় হ'ব, মইতো নাহো মানে আহিব নোৱাৰো, চাবলৈ পাক মাৰি তোমাক এবাৰ ঘৰ দুৱাৰ শস্যৰ পথাৰ, শুনিবলৈ পুৱাৰ পক্ষীৰ সংগীত। বেয়া লাগে কি কম কি কৰিম মোৰ কথা, নালাগে পাতিব তিলনি দহা সবাহ, নালাগে বজাব শংখ ঘণ্টা দবা কাহ। কিয় লাগে ভকত বৈষ্ণৱ সেৱা সৎকাৰ, মোক নে তোমাক অপব্যয় মিছা সকলো মিছা। প্ৰভু আল্লাহ ঈশ্বৰ ক'ত আছে নাজানো, মানুহ মাথো মই জানো, মানুহেই সত্য মানুহেই শ্ৰেষ্ঠ, মানুহৰ ওপৰত আৰু কোনো নাই। তোমাক দিলো চেনেহৰ টোপোলা এটি, ভালে আছো ভালে থাকা ভালে ৰাখিবা, এতিয়াই বেয়াবোৰ দলিয়াই দিয়া, দুখ জগৰ যতবোৰ লগালো, জ্ঞাতে বা অজ্ঞাতে শেষ হ'ব তোমাৰ ক্ষমাতে। নহ'লেও নাই নাই হাই হাই, তুমি যে মানুহ বুকুৰ মহ মোৰ, থাকিম দি শুভেচ্ছা আশীৰ্বাদ, তুমি দিয়া নাম মোৰ পুণ্য ধাম,
সদায় সৰগৰ পৰা